নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত লৈ আহিছো ইণ্ডিয়ান জিকেৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যিকেইটা যিকোনো ধৰণৰ এক্সামৰ বাবে ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু যেহেতু মই ইণ্ডিয়ান জিকেৰ এটা সিৰিজ প্ৰস্তুত কৰি উলিয়াম গতিকে ভিডিঅ'সমূহ চাবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হু ওয়াজ দ্য ফাৰ্ষ্ট উমেন প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৰাকী মহিলা প্ৰাইম মিনিষ্টাৰ বা প্ৰধানমন্ত্ৰী কোন আছিল উত্তৰটো হৈছে ইন্দিৰা গান্ধী কোৱেশ্চন নম্বৰ 2 হু ওয়াজ দ্য ফাৰ্ষ্ট উমেন চিফ মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল উত্তৰটো হৈছে সুচেতা কৃপালনী আৰু তেখেত আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী কোৱেশ্চন নম্বৰ 3 হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি উত্তৰটো হৈছে ৰাজস্থান কোৱেশ্চন নম্বৰ 4 হুইচ ইজ দ্য স্মলেষ্ট ষ্টেট ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি উত্তৰটো হৈছে গোৱা কোৱেশ্চন নম্বৰ 5 হু ইজ দ্য ফাৰ্ষ্ট চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম নাগৰিক কোন হয় উত্তৰটো হৈছে প্ৰেসিডেন্ট অৰ্থাৎ ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী কোৱেশ্চন নম্বৰ 6 হু ইজ দ্য সেকেন্ড চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ দ্বিতীয় গৰাকী নাগৰিক কোন হয় উত্তৰটো হৈছে ভাইস প্ৰেসিডেন্ট অৰ্থাৎ উপৰাষ্ট্ৰপতি গৰাকী কোৱেশ্চন নম্বৰ 7 হু ইজ দ্য থাৰ্ড চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ তৃতীয় গৰাকী নাগৰিক কোন হয় উত্তৰটো হৈছে প্ৰাইম মিনিষ্টাৰ অৰ্থাৎ দেশৰ প্ৰধানমন্ত্ৰী গৰাকী কোৱেশ্চন নম্বৰ 8 হোৱাট ইজ দ্য নেশ্যনেল সং অফ ইণ্ডিয়া ভাৰতৰ নেশ্যনেল সংটোৰ নাম কি হয় উত্তৰটো হৈছে বন্দে মাতৰম কোৱেশ্চন নম্বৰ 9 হু ইজ দ্য কম্পোজাৰ অফ দ্য নেশ্যনেল সং অফ ইণ্ডিয়া ভাৰতৰ নেশ্যনেল সং যিটো বন্দে মাতৰম সেই গীতটোৰ কম্পোজাৰ কোন আছিল উত্তৰটো হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী কোৱেশ্চন নম্বৰ 10 হোৱাট ইজ দ্য নেশ্যনেল এন্থম অফ ইণ্ডিয়া ভাৰতৰ নেশ্যনেল এন্থমটো কি হয় উত্তৰটো হৈছে জন গণ মন Question number 11 What is the national flower of India ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি হয় উত্তৰটো হৈছে lotus অৰ্থাৎ পদুম ফুল Question number 12 Who was the first female chief justice of India ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ কোন আছিল উত্তৰটো হৈছে ফাতিমা বেবী Question number 13 Which is the largest lake in India ভাৰতৰ আটাইতকৈ ডাঙৰ লেকটো বা সৰোবৰটো কোনটো হয় উত্তৰটো হৈছে উলৰ লেক যিটো জম্মু এণ্ড কাশ্মীৰত থকা দেখিবলৈ পোৱা যায় Question number 14 Who was the first female IPS officer in India ভাৰতৰ প্ৰথম গৰাকী মহিলা IPS officer কোন আছিল উত্তৰটো হৈছে কিৰণ বেদী Question number 15 Which is India's largest city by population জনসংখ্যাৰ হিচাপত ভাৰতৰ আটাইতকৈ ডাঙৰ চহৰখনৰ নাম কি উত্তৰটো হৈছে মুম্বাই Question number 16 What is the national motto of India ভাৰতৰ ৰাষ্ট্ৰীয় মূলমন্ত্ৰ কি হয় উত্তৰটো হৈছে সত্যমেৱ জয়তে Question number 17 What is the name of India's national aquatic animal ভাৰতৰ national aquatic animal অৰ্থাৎ ৰাষ্ট্ৰীয় জলজন্তুৰ নাম কি উত্তৰটো হৈছে ডলফিন Question number 18 Who designed the Indian Parliament in New Delhi নতুন দিল্লীত ভাৰতীয় সংসদৰ নক্সা কোনে প্ৰস্তুত কৰিছিল উত্তৰটো হৈছে এডউইন লেন্সিৰ লুটিয়েন Question number 19 When Hindi Day is celebrated in India ভাৰতত কেতিয়া হিন্দী দিৱস উদযাপন কৰা হয় উত্তৰটো হৈছে 14 ছেপ্টেম্বৰ অৰ্থাৎ প্ৰতি বছৰৰ 14 ছেপ্টেম্বৰ তাৰিখে Question number 20 Which state has the highest literacy rate ভাৰতৰ কোনখন ৰাজ্যৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ বেছি উত্তৰটো হৈছে কেৰালা Question number 21 Which state in India is the largest producer of soybean ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি সয়াবিন প্ৰডিউস তথা উৎপাদন কৰে উত্তৰটো হৈছে মধ্যপ্ৰদেশ Question number 22 Which is India's first artificial satellite ভাৰতৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহৰ নাম কি উত্তৰটো হৈছে আৰ্যভট্ট Question number 23 Which is the highest waterfall in India ভাৰতৰ আটাইতকৈ উচ্চ waterfall তথা জলপ্ৰপাতটোৰ নাম কি হয় উত্তৰটো হৈছে কুঞ্চিকাল ফলছ Question number 24 Who was the first education minister of India who have been awarded with Bharat Ratna award Bharat Ratna বঁটাৰে সন্মানিত হোৱা ভাৰতৰ প্ৰথম গৰাকী শিক্ষা মন্ত্ৰী কোন আছিল উত্তৰটো হৈছে আবুল কালাম আজাদ
এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ কুৱেশ্যন নম্বৰ 25 হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ৰিচিভ দ্য নোবেল প্ৰাইজ বা নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল উত্তৰটো হৈছে ৰবীন্দ্ৰনাথ টেগৰ আৰু তেখেতে 1913 চনত গীতাঞ্জলি গ্ৰন্থখনৰ বাবে নোবেল প্ৰাইজ পাবলৈ সক্ষম হৈছিল গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ হৈছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ সো মাচ আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ